বহুত দিনৰ মূৰত আকৌ গুড মৰ্ণিং। আমি দিলোঁ ৰিপ্লাই ছাৰ মৰ্ণিং মৰ্ণিং। ভাল লাগছে মোক ততক লগ পাই, বেয়া লাগছে আমাৰ আপুনি অহা দেখা পাই। বাপ্পা ৰে হঠাৎ কিবা এটা গানে হৈ গ'ল না কি হৈ গ'ল গমেই নাপালো। মই ক'লো তই ক'লি ছাৰ মই গমেই নাপালো। আপোনাৰ মুখৰ পৰা সেইটো অলপ লগে লগে মোৰ মুখেদি নিজে থোৱা লাগিছে। দক আপোনাক এনাই কৈছো দক, বেয়া লগা বোলে আপোনাক মিছ কৰি আছো। আপুনি ক্লাছত নাথাকিলে কিবা এটা ভাল নালাগে। দক কিবা সোধক আমাক। পিছে প্ৰথমটো প্ৰশ্ন সুধো না নুসুধো? সোধক ছাৰ সোধক, কি সুধিব কিন্তু মই জানোৱেই। বাৰু কচোন দে, কৰিশ্মা নাথই ভাইৰেল যি হ'ল তাৰে যে মানে ভিডিঅ'টো শ্বেয়াৰ কৰিছে, শ্বেয়াৰ কৰা কোনি মানুহকেইজন কোনি কচোন? কি কথা কয় আপুনি? শ্বেয়াৰ কৰা মানুহকেইজন আৰু কোনি হ'ব? আমিয়ে ধৰক নাগ্ৰা নাম চাব গৈছোঁ, তাতে তাই আপিটোও থব আৰু বিহু নাচিছি, বেং পাৰ্টি মাৰছি। এটাই কোনোবা এটা ভিডিঅ'ত পষ্ট দিলে খায় না, আপাগিলা শ্বেয়াৰৰ কামত লাগি গেল। সেইগিলা চব আপাগিলাই শ্বেয়াৰ কৰিছে, সেইটো আৰু ক'বা লাগে নেকি? বাহ উত্তৰটো ভাল লাগছে দে, মজা উত্তৰ। ছাৰ দ্বিতীয়টো প্ৰশ্ন সুধি দক। ধৰিলো তই ড্ৰাইভাৰ আৰু তই এখন গাড়ী লৈ যাই আছা। তই এটা ষ্টপেজত নামিলি 5টা মানুহ উঠলি, আৰু এটা ষ্টপেজত 10টা মানুহ উঠলি, আৰু এটা ষ্টপেজত 20টা মানুহ উঠলি, আৰু লাষ্ট ষ্টপেজটোত গোটেইকেইটা মানুহ নামাই দিলি। ড্ৰাইভাৰটোৰ বয়স কিমান হ'ব সেইটো? কি প্ৰশ্ন সুধে ছাৰ? মানুহ উঠক নামক লৈ আৰু ড্ৰাইভাৰৰ বয়স কিয় থাকিব? মানুহ উঠিব পাৰে নামিবও পাৰে, যেতিয়াই নাম নওক, ড্ৰাইভাৰৰ বয়স মই ক'ত গম পাম? আৰু একবাৰ ভালকে শুনিলো, তই ধৰ এখন গাড়ীত ড্ৰাইভাৰ, তই গাড়ীখন লৈ যাই আছা। তই এটা ষ্টপেজত 5টা উঠলি, এটা ষ্টপেজত 10টা উঠলি, এটা ষ্টপেজত 20টা উঠলি, আৰু লাষ্ট ষ্টপেজটোত গোটেইকেইটা মানুহ নমাই দিলি। ড্ৰাইভাৰটোৰ বয়স কিমান হ'ব? ছাৰ আমি মাথা মাৰছি। ড্ৰাইভাৰটোৰ বয়স ময়ে নিজে ড্ৰাইভাৰ, গতিকে ড্ৰাইভাৰটোৰ বয়স 13 বছৰ। মোৰ বয়স 13ও না। বঢ়িয়া গুড উত্তৰ দে। টফিৰ বয়স 13, বাটে চেৰাও, টফিৰ বয়স 13, বাটে চেৰাও। ছাৰ মোৰ বয়স 13 বুলি কয়, আপুনি বাটে চেৰাও গাড়ীও নিলাক।